গুড মৰ্ণিং। কি খবৰ সকলোৰে? ভালনে? বৰ্তমান মোৰো ভালেই, সকলোৰে যাতে ভাল হওক। ৰাতিপুৱাই চাহৰ পৰা আৰম্ভ কৰি দিছোঁ। এয়া মই চাহ লৈ লৈছোঁ খাবৰ কাৰণে। তো আজি মোৰ দেৰিয়ে হৈছে খোৱা। হাজবেণ্ড গুচি গ'ল ডিউটিলৈ, তেখেতৰ কাৰণে আকৌ খানা বনাবলৈ আছে। জল্দি মই চাহ খাই লওঁ, খাই লৈ আকৌ খানা বনাবলৈ ষ্টাৰ্ট কৰিব লাগিব। এইফালে মই চাহৰ লগত লৈ লৈছোঁ ফুচফুচ, এইবোৰ মিক্সাৰ খাই বহুত ভাল লাগে মোৰ। আৰু এইফালে মোৰ আছে বিস্কুট। সেনেকৈ যায় কাৰণে মই মানে পলিথিনত দি বান্ধি থৈ দিছোঁ। এইফালে বিস্কুট লৈ লৈছোঁ, এইফালে চকৰি আছে, চব চিন ভাল। মই চাহ লৈ লৈছোঁ, চাহখিনি আগত খাই লওঁ ফ্ৰেণ্ডছ। চাহ লৈ লৈছোঁ, অকলে বহি আছোঁ খাই। হাজবেণ্ডকো চাহ খাই গুচি গ'ল, এতিয়া মই অকলে খাইছোঁ। আৰু মাইকী মানুহৰ এইবিলাক মানে দেৰিকৈ খোৱা, নিজে ৰান্ধি সদায় লাষ্টত খোৱা, এইটো মানে চলি আহিছে আগৰ পৰা। সঁচাকৈ হয়ো। আৰু আগত যদি নিজে বনাই লৈ যদি আগত খাই লওঁ মই, ভালো নালাগে। মানুহজনক খুৱাই বৈ আজৰি কৰি পঠিয়াই লৈ আহিম, ভাল লাগে। কিন্তু আজি ভাত খাই নগ'ল, সদায় নাখায় বাৰু, চাহ খায়ে গুচি যায়। আজি চাহ খাই গ'লোঁ। আজি মানে ইয়াত যিটো গৰম দিছে, ৰ'ব আপোনাক দেখাইছোঁ। ইমানেই ৰ'দ, মানে ইমানেই চোকা ৰ'দ। মই ডিউটি কেনেকৈ যাম ভাবি আছোঁ, মানে ইমানেই গৰম। পাকঘৰলৈ আহিলোঁ, চাহটো এইখিনি বাকী থাকিলে অলপ থৈ দিওঁ, এতিয়া পেলাই দিব লাগিব পিছত। এইফালে কেৰাহীত কালি ৰাতিৰ মাংস আছে, থুপথুপীয়া কৰি দিওঁ, গ্ৰেভি কৰি পেলাওঁ। গ্ৰেভি কৰি ভাল পাই খাই। তাখন ল'ব লাগিব, তাখন লৈ লৈছোঁ। পাকঘৰ মানে থাকিবলৈ একদম নোৱাৰি, ইমানেই ৰ'দ, মানে টিংখন চাপৰ আছে, সেইটো কাৰণে মানে পূৰা গৰমটো গাত আহি যায়। তো এতিয়া মানে বস্তুটো মাংসত অলপ পানী দি থৈ আহিছোঁ। পানীখিনি অলপ মানে ডাঠ হ'ব লাগিব, গ্ৰেভি হৈ লওক। গ্ৰেভি হোৱাৰ পিছত আকৌ বন্ধ কৰি থৈ আহিম। আৰু পাকঘৰত নোৱাৰি আৰু কৃষ্ণ বসন। এতিয়া ভিতৰতে যি কাম আছে কৰি লওঁ। বেছি যদি গৰম দিয়ে নহয়, মানে বেছিকৈ মোৰ হয়, যদি গৰম দিয়ে তেতিয়া মানে একো কাম কৰিবলৈ মন নাযায়, এলেহুৱা হৈ যাওঁ। কাৰ হয় এইটো কমেণ্টত জনাব, মোৰ নিচিনা। তো বাহিৰলৈ যাওঁচোন, কিমানেই ৰ'দ মানে বাপৰে। আজি মানে ফাটাফাটি ৰ'দ দিছে। এখন মই স্কুটিখন ইয়াতে থৈ লৈছোঁ, ইয়াতে থৈ দিওঁ ৰাতি। মাজে চাফা কৰি থকা হয় ঘৰটো। আজি কৰিব মন নাছিলে, কিন্তু কি ক'ব, এইফালে মানে গোটেই মকৰা জাল পাতি গৈছে, সেইটো কাৰণে অলপ চাফা কৰি ল'লোঁ। আৰু চাফা কৰি থাকিলে মানে ঘৰটো অলপ ভালো লাগে, থাকি ভাল লাগে, মুকলি লাগে। দাদাজনে পূৰা বিছনা চাদৰ এইবিলাক বিক্ৰী কৰি আছে, ইমানেই গৰম। বেয়াই লাগে মানুহবিলাকক ইমান ৰ'দত বিজনেছ কৰি থাকে। সঁচাকৈ আমিও একেই, কিনো ক'ব, পইচাৰ কাৰণে মানুহে চব কৰিবই লাগিব, কিয়নো আমাৰ নিজৰ পেটৰ কাৰণে কৰিব লগা হয়, তো কৰিবই লাগিব। সেইফালে চাওক, মই ধুনীয়াকৈ মোৰ পাপা, মই, এইফালে মোৰ হাজবেণ্ড আৰু মই, এইফালে মোৰ মা আৰু মই, এইফালে মোৰ মানুহজন আৰু মই, ধুনীয়াকৈ ৱালত মই চিপকাই থৈছোঁ মা পাপাহঁতক। কিয়নো কেতিয়াবা মনত পৰিলে মই এইফালে চাই দিওঁ, ভাল লাগি যায়। আকৌ বাকী আছে।
আকৌ ডিউটি যাবলৈ আছে আৰু মানুহজন আহিব ভাত চাত দি লওঁ আৰু তাৰপিছত আৰু অলপ ৰেষ্টটো লৈ ল'ব লাগিব খাই বৈ তাৰপিছত ডিউটি যাব লাগিব চ' ফ্ৰেণ্ডছ মানে আজি ঘৰুৱা কামৰ লগতে ব্যস্ত হৈ ভিডিঅ'টো বনাইছোঁ এইখিনি দেখাইছোঁ আৰুনো কি কৰিম সদায় ক'ৰবাত যদি যোৱা হয় ক'ৰবাত তেতিয়া মানে ভিডিঅ'টো বনাই ভাল লাগে ব্লগ কৰি ভাল লাগে জেগাটুকুৰা আপোনালোকক দেখাই ভাল লাগে কিন্তু এতিয়াতো যাবলৈ দৰে সময়েই নাই ডিউটি অকল পইচা ক'বলৈ গ'লে পইচা নহয় নিমিলেই কোনোফালেই নিমিলে কিন্তু উপায় নাই সেয়া নকৰিলেও নহ'ব নকৰিলে যিমানকেইটকা পাওঁ সেইকেইটকাও মানে নাহিব তো ফ্ৰেণ্ডছ উপায় নাই ঘৰতে থাকি এইখিনিয়ে কৰি বনাইছোঁ আৰু ক'ৰবাত গ'লে নিশ্চয় আপোনালোকক দেখাম সেই দৃশ্য আপোনালোকে সকলোৱে চাবলৈ হ'ব ভিডিঅ'টো চাই থাকক এতিয়া গা পা ধুই ল'লোঁ আজৰি হৈ ল'লোঁ আৰু গা ধুই আহিয়ে দেখি পালোঁ যে এইফালে মোৰ মানুহজন আহি পালে মই লগালগ ভাত বাঢ়ি আনি এতিয়া খাবলৈ আমি দুইজনে বহিম আৰু আজি আৰু ব্লগ নবনাওঁ এতিয়া পুৱা যদি ডিউটি যাওঁ সেইখিনি আকৌ বনাবলৈ মন যোৱা নাই গৰমখনত তো ফ্ৰেণ্ডছ আজি ইমানলৈ থৈছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব এণ্ড শ্বেয়াৰ লগতে কৰি দিব আপোনালোকে মৰম দি যাব মই আপোনালোকক ভিডিঅ' দি যাব পাৰিম তেতিয়া তো ফ্ৰেণ্ডছ আজিলৈ বাই বাই